बादान जानायावनो बायलांबाय तामुलपुर गरेस्वर लामानिफ्राय थांनाय सनतला गामिनि लामाया বছরেও 5 মাহ মান হল আজি রাস্তার অবস্থা এনেকুৱা मोसौ मासे गायोब्लानो 80 लाखनिबो बारा रांनि लामानि सिसि ब्लक इथाया गलाङो এই গরু এটা খসি দিলে তাৰমানে ইটা উল্টি যায় गारि मटर सालायालासिनो सिसि ब्लक इथाया गलांबाय গাড়ী মটৰ একো চলাই নাই এই গাড়ী মটৰ নচলতে এনেকুৱা ৰাস্তাৰ অৱস্থা এনেকুৱা जाय समाव आसाम आरो बिटिआरआव जाख्ल'नाय गैयै गोग्गो सोरखार खुंनायनि बाथ्रा बुंबोबाय थानाय समावनो बिटिसि बियाबनि 28 नं गयबारि बियाब आरो 22 नं तामुलपुर विधानसभा बियाबनि बेन्दोंआव थानाय आसाम सोरखारनिफ्राय 80 लाखनिबो बारा रांजों गुडवेल प्रजेक्ट थांखिजों लुफुंजानाय तामुलपुर जिल्लानि सिङाव थानाय सनतला गामिनि सिसि ब्लक लामाया साननैसो अखा हानायावनो बायलांदों ओनसोलनि सुबुंफ्रा फोरमायनाय बादिब्ला लामा बायनायनि गुबै जाहोनखौ फोरमायनाय बादिब्ला गोदानै लामा बानायनानै लामानि सेराव हा होयैनि जाहोनाव आरो भारत सरकारनि नखर नखर गोग्गो लोंग्रा दैनि बिथांखिखौ लामानि सेराव 4 फुट गोथौ जावनानै दोनलांनायनि जाहोनाव लामायाव बायलांनो हमदों बेफोरबायदि मोजाङै खामानि मावै ठिकादार ज्योतिष गयननि सायाव मा राहा लागोन बेखौ फैगोन समावसो नुनो मोनसिगोन এই ৰাস্তাটো আজি বহুত দিনৰ পৰা কাম কৰি আছে এই একদিন কাম কৰে মোটামুটি 10 দিন মান হেতৰ কাম বন্ধ হৈ থাকে আজি মোটামুটি আজি 15 দিন মান আগতে এই ড্ৰেনটো এই পাইপ লগৰ কাৰণে ড্ৰেনটো খান্দিছে এই ড্ৰেনটো খান্দি পেলাই সিহঁতৰ তাৰমানে খবৰে নাই এই ড্ৰেনটো এদিন পাইপটো ফিটিং কৰিছে তাৰপিছত দুইজনমান লেবাৰ আহি পেলাই অলপমান মাটি দিছে এতিয়া মোটামুটি 4 ফুট মান দকৈ খান্দিছে কোনো প্ৰটেকশ্যন নাই সেইকাৰণে এইবিলাক ধৰি গৈছে আৰুতো এই ৰাস্তাটো গাড়ী মটৰ একো চলাই নাই তে গাড়ী মটৰ চলিলেতো এই 2 দিনতে এই ৰাস্তা এনেকৈ বাগৰি গ'লহেঁতেন গতিকে ৰাস্তাটো ইয়াত বনাইছে যদিও আমাৰ ইমান এটা মনোভূত হোৱা নাই ছাইডত কিছুমান মাটি দিব লাগে কোনো ধৰণৰ মাটি দিয়াৰ প্ৰটেকশ্যন কৰা নাই মাটি চাটি দিয়া নাই সেইকাৰণে আজি এনেকুৱা এই গাড়ী মটৰ 1 বছৰে হোৱা নাই 5 মাহ মান হ'ল আজি ৰাস্তাৰ অৱস্থা এনেকুৱা ৰাস্তা কৰাটো এইটো মোটামুটি 5 মাহ মান হ'ল নেকি 5 মাহ মান হ'ল এই 5 মাহ মানৰ ভিতৰতেতো গাড়ী মটৰ একো চলাই নাই এই গাড়ী মটৰ নচলতে এনেকুৱা ৰাস্তাৰ অৱস্থা এনেকুৱা এই গৰু এটা খসি দিলে তাৰমানে ইটা উল্টি যায় গতিকে এই হ'ল আমাৰ ৰাস্তা পদূলি বনোৱাৰ এইবিলাক কৌশল